সকলোৰে চিনাকি পৰিচয় ডাক্তৰ ৰূপম চৌধুৰী। ৰূপম দা আমাৰ বাবে আছিল এজন অভিভাৱক। আমাৰ হিয়াৰা মুঠু বৃহৎ পৰিয়ালটোৰ আদৰ্শস্বৰূপ ৰূপম দা ইমান সোনকালে নোহোৱা যে হৈ যাব সেয়া আমাৰ বাবে অকল্পনীয়। নিয়তিৰ নিষ্ঠুৰ পৰিহাস। যোৱা 16 অক্টোবৰত আমাৰ সকলোৰে মাজৰ পৰা মাত্ৰ 52টা বছৰতে চিৰবিদায় ল'লে ৰূপম দাই। কেৱল পাঠশালাবাসীৰ বাবেই নহয়, সমগ্ৰ ৰাজ্যবাসী, বিশেষকৈ নামনি অসমৰ প্ৰতিগৰাকীৰ বাবে এটা চিনাকি নাম আছিল ডাক্তৰ ৰূপম চৌধুৰী। মানৱ দৰদী চিকিৎসক ৰূপম দা আছিল প্ৰতিগৰাকী ৰোগীৰ বাবে ভগৱান সদৃশ। বগাকোটৰ সেই মানুহজন, চিনাকি হাঁহিটো, শিশুসুলভ মনটো বহু ৰোগীৰ বাবে বহু সময়ত হৈ পৰিছিল আশাৰ ৰেঙনি। শৰীৰৰ পৰা পঢ়া শুনাত যথেষ্ট চোকা আছিল ৰূপম দা। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰাও MBBS ডিগ্ৰী লাভ কৰে। প্ৰায় 5 বছৰমান চিকিৎসক হিচাপে চাকৰি কৰাৰ পিছত পৰৱৰ্তী সময়ত নিজৰ সপোনৰ প্ৰকল্প পাঠশালা মেটাৰনিটি পলিক্লিনিক কাম ৰিচাৰ্চ চেণ্টাৰ আৰম্ভ কৰিছিল। লিখা মেলা কৰি ভাল পোৱা দাদাৰ লিখনি মই বহু বাতৰি কাকতত প্ৰকাশ কৰিছিলোঁ। ৰূপম দা আজি নাই, কিন্তু এই 52 বছৰত দেখুৱাই যোৱা মানৱতাৰ প্ৰতিটো দিশ আমাৰ বাবে হ'ব আদৰ্শ। দুখীয়া নিচলা আৰ্তজনৰ সদায় সহায়ৰ এখন হাত আগবঢ়োৱা ডাক্তৰ ৰূপম চৌধুৰী নামৰ এই সত্তাক জীয়াই ৰাখিব প্ৰতিগৰাকী শুভাকাংক্ষীয়ে। কায়িকভাৱে আজি দাদা আমাৰ মাজত নাথাকিলেও সদায় জিলিকি ৰ'ব তেওঁৰ আদৰ্শ আৰু গুণগৰিমা। আজি দাদাৰ আদ্য স্বাৰ্থ তেওঁ অমৰ হৈ ৰওক। দাদাৰ মৰমৰ ভনী জুমি, ভণ্টি।